গাইজ কুমশিখা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু এতিয়া আমি ঘৰৰ সকলোৱে মিলি যাব ওলাইছোঁ বাসুদেৱ মন্দিৰলৈ আৰু এই মন্দিৰভাগ আছে নগাঁও পুৰণি গুদামত আৰু আমি সকলোৱে মিলি যাওঁ আৰু তাত কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও চাই থাকিব। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু দিনটোৰ লগতে ইয়াত কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। ছোৱালীয়ে এতিয়া বৰ্তমান খেলি আছে আৰু তাইকো উলিয়াই লওঁ বুলি ল'লোঁ আৰু এতিয়া আমি ৰেডি দেই। এয়া বৌ আৰু মই দুইজনী ৰখি আছোঁ আৰু এয়া ছোৱালীয়ে ধূপ কাঠি লৈ পেলাই যাবলৈ ওলালেই আৰু এয়া মা বৌ আৰু এতিয়া আমি টমটমত উঠি ল'লোঁ আৰু ভতিজাটো আৰু দাদা স্কুটিত আহিব, সেই গতিকে আমি এতিয়া টমটমত আহি আছোঁ আৰু এতিয়া আমি ফাইনেলি আহি পাই গ'লোহি এই মন্দিৰ বাসুদেৱ থানত আৰু এই ঘৰটোতে সকলোবোৰ কৰে কাৰণ এওঁলোকৰে থান হয় আৰু এতিয়া আমি প্ৰসাদ সকলোবোৰ বস্তু দি দিলোঁ আৰু এয়া দেখিছেনে ছোৱালী আৰু ভতিজাই কথা পাতি আছে দুইজনীয়ে আৰু এতিয়া আমি ফাইনেলি বহি সকলোৱে কথা পাতি আছোঁ যিহেতু ৰাইজ আহি পোৱা নাই নাম গাবলৈ। আমি অলপ সোনকালে পালোহি আৰু আমাৰ ঘৰৰ ওচৰতে আছে, সেই গতিকে আৰু এতিয়া বহি কৰি লৈছোঁ, সকলো পূজা কৰি আছে ভিতৰত আৰু এয়া বৰ্তাক বৰমাকৰ লগত ছোৱালীয়ে শলিতা বনোৱাত ব্যস্ত দেই আৰু এয়া দেখিছেনে গছবোৰ বহুত আছিল, সেই গতিকে বতাহ মাৰি আছিলে, খুব ঠাণ্ডা লাগি গৈছিলে, চুৱেটাৰ পিন্ধি যোৱা নাছিলোঁ আৰু এয়া দেখিছেনে ছোৱালীয়ে শান্তিয়ে থকা নাই আৰু এয়া মন্দিৰৰ মেইন থাপনা। ফটো উঠাবলৈ নিদিয়ে, তথাপিও মই অলপ চলপকৈ দেখুৱাইছোঁ, কাষতে শিৱৰ ফটো আছে আৰু আপোনালোক আহিলেও এই ঘৰটোৰ সন্মুখতেই আছে এই মন্দিৰটো। যদিও সৰু ইয়াৰ মহিমা অপাৰ আৰু সেই গতিকে বৌহঁতে ভাবিছিল শৰাই এখন দিম বুলি বহুদিনৰ পৰা, এতিয়া ফাইনেলি শৰাইখন দিলে আৰু আমিও আহিলোঁ সকলোবোৰ আৰু এতিয়া পূজাৰীয়ে দবা কোবালে আৰম্ভ কৰিব। এয়া আইসকল আহিছে, তেওঁলোকে নাম ধৰিব আৰু এতিয়া আমি শেষত সকলোৱে প্ৰসাদ খালোঁ আৰু প্ৰসাদৰ লগত এয়া কি জানেনে, আপোনালোকৰ ফালে দিয়েনে কেঁচা লাড়ু, কেঁচা পিঠাগুড়ি লাড়ু বনাই খাই কিন্তু বৰ ভাল লাগে আৰু এয়া খাই মেলি সকলোৱে যোৱাৰ আগে আগে কথা পাতি আছে আৰু ময়ো এবাৰ চালোঁ আৰু এয়া দেখিছেনে ঘৰত আহি ছোৱালী আৰু ভতিজাই মেগী খালে যিহেতু ভাত বনোৱা নাছিলে আৰু এয়া দুইজনীয়ে ইজনীয়ে সিজনীৰ মৰম চাওকচোন আৰু এতিয়া আমি আহি খাই মেলি পথাৰৰ ছাইডে ওলাই আহিলোঁ আৰু যিহেতু পথাৰত বহুত ঠাণ্ডা পৰিছিল আৰু তথাপিও ওলাই আহিলোঁ, ভাল লাগিল আহি পেলাই আৰু আহি ছোৱালীহঁত তলত নানামা হ'ল, কোচত লৈ ভাগৰ লাগিছে। চাওকচোন কিমান বতাহ মাৰিছে আৰু বতৰটো ইমান বেয়া হৈ আহিছে আৰু শেষত আমি ঘৰলৈ যাওঁ বুলি গুচি গ'লোঁ। তেনেকুৱাতে আমাৰ পুখুৰী মাৰি আছিলে, পুখুৰীত এইটো কাছ ওলাল দি মই ভিডিঅ' কৰি থৈ দিলোঁ আৰু তাৰ পৰা আহি আমি ভাগৱত হৈ আছিলে পুখুৰীত, ভাগৱতলৈ গ'লোঁ আৰু এয়া ভাগৱতৰ পৰিৱেশ, আইসকল বাপসকল সকলোবোৰ বহি আছে আৰু আমিও সেৱা প্ৰাৰ্থনা কৰিলোঁ, কৰি মেলি বহি ৰাতি ভাত খাবলৈ ৰখিলোঁ আৰু ইয়াত দেখিছেনে ছোৱালীয়ে সকলোৰে কোচত উঠি ফুৰিছে আৰু ইয়াত ভাত দিছে, খাই মেলি আমি ঘৰলৈ আহিলোঁ আৰু ইয়াত দেখিছে ছোৱালীটো